বৰ্ষটো বহু কষ্ট ত্যাগ স্বীকাৰ কৰা আমাৰ উত্তৰ মাননীয় উপসভাপতি বুদ্ধ চাংমাই ডাঙৰীয়াকো আমি উত্তৰণৰ তৰফৰ পৰা এখনি ফুলাম বিহুৱানেৰে আমি তেখেতক সন্মান যাচিব বিচাৰিছোঁ। সন্মান যাচিব উত্তৰণৰ উপসভাপতি মাননীয় থানেশ্বৰ চাংমাই ডাঙৰীয়াই। আৰু এতিয়া স্মাৰক প্ৰদান কৰিব উত্তৰণৰ অন্যতম সম্পাদক কল্যাণ চাংমাই। আমি আমাৰ মাজত উপস্থিত থকা এই অনুষ্ঠান ভাগিলৈ বিগত বৰ্ষটো বিশেষভাৱে অৱদান আগবঢ়োৱা অনুষ্ঠান ভাগিত উত্তৰপূৰ্ণভাৱে জড়িত হৈ থকা আমাৰ অতি শ্ৰদ্ধাৰ তথা অতি মৰমৰ ভাতৃপ্ৰতিম জিতেন চাহু ডাঙৰীয়া তেখেতক এখনি ফুলাম বিহুৱানেৰে আমি তেখেতক সন্মান যাচিব বিচাৰিছোঁ। সন্মান যাচিব উদযাপন সমিতিৰ অন্যতম সম্পাদক দিলীপ চাংমাই ডাঙৰীয়াই। এতিয়া স্মাৰক প্ৰদান কৰিব বিচাৰিছোঁ। স্মাৰক ভাগি প্ৰদান কৰিব জ্যোতিষ্মান চাংমাই। ইয়াৰ পাছতেই বিভিন্ন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত লাগি থকা বহু অনুষ্ঠান প্ৰতিষ্ঠানত বিশেষভাৱে